এই ভিডিঅ'টোৰ দ্বাৰা কোনো জাতি ধৰ্মক বিৰোধিতা কৰিবলৈ চেষ্টা কৰা নাই। এইটো এটা জাষ্ট ফানি ভিডিঅ'। কিয় দে বাইণ্ডেটি এইবোৰ কি হ'ল? নীতি নিয়ম সলালে নেকি? নীতি নিয়ম এইবিলাক কি পিন্ধিছে? এই ৰাচোন ৰ হেৰৌ এই যে তই যে মোৰ লুঙিখনত হাত দিলি ক'ত সাহ পালি? আৰু এই ৰাতিপুৱাখন কোনো উঠাই নাই, তই ক'বা আহিছ হেৰৌ? এই মই কালি ৰাতি ফাংচন চাবলৈ গৈছিলোঁ। ফেনচন সেইটো কি বস্তু আকৌ? এই কালি ৰাতি কুসুম কৈলাশৰ ফাংচন আছিলে নহয়। কুসুম কৈলাশ অঁ, ফটো কোন খাই নে পিন্ধে? এইটো গান গায় কেলে আমাৰ ঘৰৰ এই কাষত জোনালীও গান গাই দেখোন। এই জোনালী গান গোৱা বেলেগ কথা, সেইটো কুসুম কৈলাশ, সেইটো চেলিব্ৰিটি মানুহ। কথা সেইবোৰ কি চেলিব্ৰিটি অ'? কি চেলিব্ৰিটি মানে? চেলিব্ৰিটি বেটি এইবোৰ কি মানে? বেটি বচাও বেটি ঐ তেনেকুৱা কিবা নেকি? নহয়, এইবিলাক চেলিব্ৰিটি হৈছে যে আপোনাৰ গ্লেমাৰ মানুহ, গ্লেমাৰ। গ্লেমাৰ ঐ আমাৰ ল'ৰাটোৱে যে চলাই থাকে বাইকখন, এই সেইখন গ্লেমাৰ এখন বাইকহে। অঁ এইটো হৈছে আপোনাৰ এইবিলাক ডাঙৰ যিবোৰ আৰ্টিষ্ট মানুহ। ডাঙৰ আৰ্টিষ্ট মানে ছবি অঁকা মানুহটো আকৌ গান গাবলৈ কেলে আহিছে? এই সেইটো নহয় অ' দাইটি। কচোন বাৰু কি ভালকে বুজাই দে, তেতিয়াহে বুজি পাম। এই যিবোৰে গান গায় অঁ পইচা ঘটে, অঁ সেইবিলাকক কয়। আজিকালি গান গায়ো পইচা ঘটিব পৰা হ'লনে? আমাৰ দিনত সেই বাঢ়নী চুকতে গান গাই থাকে, কিমানে সেই পথাৰত কোৰ মাৰি থাকোঁতে গান গাই থাকে। আৰু সেই নগেনে ম'হ হাল যেতিয়া চৰাই থাকে কমটো ধুনীয়া গান গায় নে সিহঁতি পইচাটো নাপায়। এইবোৰ হ'ব। এই তই যে মোক কৈছিলি এই এইবিলাক কি এইবোৰ ড্ৰেছ, এইবিলাক কি চৰকাৰে পৰিৱৰ্তন কৰি দিলে নি আপোনাক? চৰকাৰৰ কথা নকবি হেৰৌ। চৰকাৰ কথা ক'লে মোৰ চুলিত টিকনি একেবাৰে গৰম হৈ যায়, টিকনি থিয় হৈ যায়, মানে টিকনি ফুটি যায়। কিন্তু কথা হ'ল এই ড্ৰেছটো যে দেখিছ, এইখন কি? লুঙি। এইটো কি? পাঞ্জাবী পেণ্ট। জিন্সৰ পেণ্ট। জিন্স পেণ্ট। এইখন কি? এখন গামোচা। ইয়াত কেইটা জাতি সোমাই আছে? খ্ৰীষ্টানে লং পেণ্ট পিন্ধে, অঁ, মুছলিমে লুঙি পিন্ধে, হিন্দুৱে গামোচা লয়। এইটো আমাৰ আজু ককা দিনৰ বনিয়ন। বুজিছ? এতিয়া কি ইমানখিনি সংমিশ্ৰণ কৰি ল'লে যে কথাটো কি বুজাই দিয়কচোন। যুগৰ পৰিৱৰ্তন, যুগৰ লগত এডজাষ্টমেণ্ট, বুজিলি নে? এই শংকৰদেৱে কৈছিলে এই বোলে যুগৰ লগত মিলাই নচলিলে হেনো মানুহ বিপদত পৰিব লাগে। সেইকাৰণে মই যুগৰ লগত মিলাই চলিছোঁ। আৰু এটা কথা কৈছোঁ, ধুতি পাঞ্জাবী পিন্ধি মই ৰাতিপুৱাই নামঘৰলৈ ওলাই যাওঁ, দিনটো নাম প্ৰসংগ গাওঁ, প্ৰসাদ খাওঁ, প্ৰসাদ সোপা খাই পেটটো বেয়া কৰোঁ, গৈ পেলাই বেজীটো ল'বলৈ যাওঁ। বেজীটো মোক কোনে দিয়ে? সেই ডক্তৰ সোপাই দিয়ে। ডক্তৰ সোপাই কি ধৰ্ম ৰক্ষা কৰিছে? সিহঁতি মুছলিমে নে হিন্দু নে খ্ৰীষ্টান চাইছ নেকি? তেতিয়াহ'লে এই ড্ৰেছটো কি কথা আছে? আমাৰ এই যিসকল ভকতে আগত একেবাৰে বহিলে এই ডাঙৰ কথা কয়, সিহঁতি বাৰু এই কিডাল কৰিছে ধৰ্ম ৰক্ষা কচোন? সিহঁতি গৈ পেলাই কোনেও নেদেখাকৈ ৰাতি মাংস খাইছেনে? মানুহে কয় এই মুছলিমে গৰু খায়। আমাৰ হিন্দুকেইটাই কি খায়? গৰু নাখায় নহয়। নাখায়। কি খায় কচোন বাৰু? ব্ৰইলাৰ খায়, পাৰ খায়। তহঁতৰ দেউতাই পাঠে কি হয়নে? হয়। তেতিয়াহ'লে দেউতাই খোৱা বস্তু কি খায় কচোন? মাছ খায়নে? মাছ খায়, বাকী মাংস নাখায়। আগতে একেলগে বহি গাহৰি মাংস খুৱাইছিলোঁ আমি। এতিয়া সেই ডাঙৰ কথা একেলগে গাহৰি মাংস খোৱা ঠিক আছে। কাছ খায়নে? এই যে এই ঘাটৰ পৰা জামুগুৰি ঘাটৰ পৰা যে কিনি আনে তহঁতলৈ, কাছ খায়নে নাখায়? খাইছিলে। ভগৱানৰ প্ৰথম অৱতাৰটো শুনিবি, মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম, হয়নে? সেই গোটেই অৱতাৰকেইটাৰ ভিতৰত এক নম্বৰত কি আছে? মৎস্য। বাপেৰে মাছ খায়নে? খায়। কুৰ্ম খায়নে? খায়। বৰাহ খায়নে? খায়। তাত গৰুটো ক'ত আছে? গৰু নাই। গৰু কি? ভগৱানৰ লগত থকা, ভগৱানে গৰু চৰাইহে। কিন্তু স্বয়ং ভগৱানৰ অৱতাৰকেইটা হিন্দুকেইটাই একেবাৰে গৰুৱে মানে গাহৰিয়ে দানা খোৱা দি খাই থাকে। আৰু এই মুছলিমকেইটাই গৰুটো খায়, সেইটোতে ধৰি ধৰ্মক লৈ যুদ্ধ। ৰচোন, তেতিয়াহ'লে তই ভাত নোখোৱাকৈ থাকিব পাৰ নেকি? নোৱাৰো। ভাত কি লক্ষী হয়নে নহয়? হয়। তেতিয়াহ'লে কৃষ্ণ ঘৈণীয়েক লক্ষীক খাব পায়, কিন্তু কৃষ্ণৰ লগত থকা গৰুজনী খাব নাপায়। সেইবোৰ কথা ক'বলৈ আহিছ? যা ঘৰলৈ যা, আৰু মোক এইবোৰ কথা কৈ কিন্তু মোৰ গৰম কৰি নাথাকিবি, একেবাৰে ঠাগু মাৰি দিম। এই ৰাতিপুৱাই মেজাজটো গৰম কৰি নল'বি। যা বুলি কৈছোঁ নাই? যা। যি কৈছিলে আকৌ প্ৰথমবাৰ কওক, মই বুজিয়ে নাপালোঁ একো। নাপালি? এই মোৰতো গৈ তহঁতৰ পকা খুটাটোত মাৰি দে, কিবা বুজি পাৱ এইবাৰ?